Hello guys, this is Prastuti Devi and welcome back to my channel. This is going to be my third vlog. আজি মই মোৰ third number vlog to start কৰিবলৈ গৈ আছো and আজি মই ৰুমৰ ভিতৰতে থাকি কি কৰো তাকে দেখাবলৈ ট্ৰাই কৰিম কাৰণ আজি বাহিৰত ডব্বা পিটা বৰষুণ দি আছে বাহিৰত বহুত বৰষুণ ৰাতিপুৱাৰ পৰাই বতৰটো আজি ভাল নহয় সো ঘৰৰ ভিতৰতে থাকি বাহিৰত নোযোৱাকৈ কিখিনি কৰিব পাৰো কি কৰো আজি তাকে মই আপোনালোকক দেখুৱাম and যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব এণ্ড যিসকল মোৰ চেনেলটো নতুনকৈ চাইছে নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লাছ এতিয়া বাজিছে 9টা আৰু 9টা বজাত মই মোৰ ভিডিওটো ব্লগটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ এণ্ড গা পা ধুই আহিলোঁ এতিয়া গা ধুই এতিয়া ভাত পানী খামগৈ আৰু ভাত পানী খাই কি কৰোঁ দিনটোত তাকে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম চ' ব'লক লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' বাহিৰত দেখিছে ডব্বা পিটা বৰষুণ দি আছে আজিৰ দিনটো বৰষুণ দিব যেনেই লাগি আছে ভাত পানী খাই আহিলোঁ ভাত পানী খাই এতিয়া ভণ্টি আৰু মই মোৰ বৰ্তাৰ ছোৱালী হয় দুইজনীয়ে মিলি এনেই বিচনাতে অলপ টাইমখিনি কটাই আছোঁ বিচনাৰ পৰা উঠিলোঁ এতিয়া অলপ কাপোৰ সামৰিব লগা আছে কাপোৰখিনি সামৰিম আৰু আলনাডাল ঠিক কৰিব লগা আছে সেইখিনি কৰিম Hello, hello, do you need me before I fade away? Is this a place that I call home to find what I've become? Walk along the path unknown. We live, we love, we lie. Deep in the dark, I don't need the light. There's a ghost inside me. It all belongs to the other side. We live, we love, we lie. Hello, hello, nice to meet you. Voice inside my head. Hello, hello, I believe you. How can I forget? চ' মই মোৰ কামখিনি শেষ কৰিলোঁ কাপোৰ সামৰিলোঁ প্লাছ আলনা সামৰিলোঁ আৰু সৰু সুৰা কিবাকিবি কামখিনি কৰি শেষ কৰিলোঁ এণ্ড এতিয়া তেনেকৈ কৰিবলগা একো কাম নাই কাৰণ বাহিৰত বহুত বৰষুণ দি আছে এতিয়া এটা বস্তু বনাম বস্তু মানে হৈছে এটা DIY আৰু সেই DIYটো হৈছে ৱাল হেঙিং এণ্ড পেলনীয়া বস্তুৱেদি বনাম পেলনীয়া ঠিক নহয় আমি যে ডেইলি ইউজ কৰোঁ ঘৰ সাৰিবলৈ ঝাৰু ঝাৰু সেই ঝাৰুৰ দিয়ে মই বস্তু এটা বনাম আপোনালোকে চাই থাকক যদি আপোনালোকে মোৰ DIYটো চাই ভাল পায় তেতিয়াহ'লে মোক জনাব কমেণ্টত কেনেকুৱা লাগিছে চ' ব'লক মোৰ DIYটো চাওঁগৈ মানে কেনেকৈ বনাই সেইটো চাওঁগৈ समझ रहे हो समझ रहे हो आप समझ रहे हो ना DIYটো বনাবলৈ মই
জাৰুৰ কেইডালমান কাঠি লৈছোঁ আৰু কাঠিকেইডাল সমান জোখত কাটি মাজেৰে দুফাল কৰি লৈছোঁ আৰু সেই ফালি লোৱা কাঠিখিনিয়ে এখন কাগজ লৈ সমানকৈ দুয়োফালে লগাই দিছোঁ। কাঠিখিনি লগাই হ'ল আৰু ওপৰত এইফালে মই এঠা লগাইছোঁ ওপৰত কাগজখনৰ ওপৰত। একচুৱেলি মই এইটো এটা খেৰৰ জুপুৰি ঘৰৰ শ্বেপ বনাবলৈ গৈ আছোঁ। চ' খেৰৰ চালিখিনি লগাবৰ কাৰণে মই ওপৰত এঠা লগাইছিলোঁ। এতিয়া মই চালিখিনি বনাবৰ কাৰণে জাৰুখিনি যিখিনি আমি সাৰিবলৈ ব্যৱহাৰ কৰোঁ সেই জাৰুখিনি অলপ জাৰু লৈ সমানকৈ কাটিলোঁ, এইদৰে এঠা লগাই দিছোঁ ওপৰত। খেৰৰ চালিখিনি লগাই হ'ল আৰু এতিয়া দৰজাৰ শ্বেপ দিবৰ কাৰণে মই এইটো আইচক্ৰীম ষ্টিক মাজতে দুটুকুৰা কৰি এনেদৰে দৰজাৰ কাৰণে লগাই দিম। দুয়োফালে লগাম আৰু ওপৰটো তাত লগাব লাগিব, তেতিয়াহে দৰজাৰ শ্বেপটো হ'বগৈ যায়। So this is the final look of my DIY. And ওপৰৰ ফালে কাঠি কেইডালৰ ওপৰত থকা জাৰুখিনি কাটি দিব লাগিব, নহ'লে দেখিবলৈ বেয়া লাগিব। মই মোৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। এনেকুৱা বহুতো পেলনীয়া বস্তুৰ পৰা বা সৰু সুৰা যিবোৰ বস্তু আমাৰ কামত নাহে তেনেকুৱা বস্তুৰ পৰা বহুতো DIY বনাব পাৰি। ৱাল ডেক'ৰেশ্যনৰ কাৰণেই হওক বা বেলেগ সজাবৰ কাৰণেই হওক। এণ্ড মই এনেকুৱা DIY বহুত বনাই থাকোঁ। মোৰ তাত এনেকৈ বনাই থোৱা বস্তু বহুত আছে। যদি আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাই দিম সেই বস্তুবোৰ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। এণ্ড এটা লাইক কৰি দিব মোৰ ভিডিঅ'টো চাই হ'লে। চ' আজি এইখিনিতে শেষ কৰিলোঁ। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।